তো গাইজ স্বাগতম জনাইছোঁ নিৰিবিলি এগ্ৰো ফাৰ্মৰ আৰু এটা ভিডিঅ'লৈ। আজি মোৰ মুৰ্গীৰ বয়স হ'ল 26 দিন আৰু 26 দিনত চাবলৈ পাৰিছে আপোনালোকে যথেষ্ট পৰিমাণে ডাঙৰ হ'ল। মই ওজন কৰিছোঁ এভাৰেজ 300 গ্ৰাম দেখাইছে, যিটো মোৰ মুৰ্গীৰ কাৰণে যথেষ্ট ভাল ওজন হৈছে। আৰু মই আজি এইটো ভিডিঅ'ত দেখাম আপোনালোকক এদিনৰ পৰা এক মাহলৈ মুৰ্গীৰ পোৱালিক কি খাব দিব লাগে, কি মেডিচিন, কি দানা, কেলছিয়াম, ভিটামিন, মিনাৰেলছ সকলো তথ্য আপোনালোকক দিম। ভিডিঅ'ৰ সৈতে জড়িত থাকক। তো গাইজ, এদিনৰ পৰা 3 দিনলৈ মুৰ্গীৰ পোৱালিক দিব লাগিব লেকজিন পাউডাৰ, যিটো এণ্টিবায়'টিক হয়। আৰু এণ্টিবায়'টিকটো দিবই লাগিব, কাৰণ সৰু পোৱালি হয়, সিহঁতৰ ইনফেকশ্যন হ'ব পাৰে। সেইটো কাৰণে লেকজিন পাউডাৰটো বাধ্যতামূলক। তাৰপিছত 3 দিন মাল্টি ভিটামিন দিব পাৰে বা ভিটামিন ভিমাৰেল দিব পাৰে। 6 দিন বয়সলৈ ভিটামিন দিব, মানে 3 দিন লেকজিন দিয়াৰ পিছত বাকী 3 দিন ভিটামিন। আৰু 7ম দিনত মানে 7 দিনত আপোনাৰ ভেকচিন কৰাব লাগিব, যিটো ভেকচিনৰ নাম হ'ল ৰাণীখেদ ভেকচিন। যেতিয়া ৰাণীখেদ ভেকচিন কৰিব তেতিয়া 3-4 ঘণ্টামান আগতে পানী আৰু দানা খাবলৈ নিদিব। আৰু যেতিয়া ভেকচিন কৰাই দিব তেতিয়া 8 নম্বৰ দিনত আৰু এটা এণ্টিবায়'টিক খুৱাই দিব, কাৰণ ভেকচিন কৰোৱাৰ পিছত শৰীৰ অলপ কমজোৰ হৈ থাকে, সেইটো কাৰণে এণ্টিবায়'টিকটো দিব লাগিব। মুৰ্গীৰ বয়স যেতিয়া 9 দিন হ'ব, 9 দিনৰ পৰা 13 দিনলৈ আপোনালোকে ৰাতিপুৱা মাল্টি ভিটামিন আৰু ভাটিবেলা গ্ৰ'থ প্ৰমোটাৰ কেইবা প্ৰকাৰৰ আছে। ইয়াত ছাইডত দেখুওৱা হৈছে, আপুনি যিকোনো দুটাৰ এটা দিব পাৰে। আৰু 14 দিন বা 15 দিন পিছত আপোনালোকে ছেকেণ্ড ভেকচিন কৰাব লাগিব, যিটো ভেকচিনৰ নাম হ'ল গাম্বৰো ভেকচিন। ছেকেণ্ড ভেকচিন কৰোৱাৰ আগতে ঠিক আগৰ নিচিনাই পদ্ধতিটো কৰিব লাগিব। ভেকচিন কেনেকৈ কৰে সেইটো ভিডিঅ' মই আপলোড কৰি থৈছোঁ, আপোনালোকে যাই চাব পাৰে। ভেকচিন কৰোৱাৰ পিছত বাকী 1 মাহ যিমানলৈকে সময় থাকে আপোনালোকে এটা কোৰ্চ বনাই লওক। ৰাতিপুৱা দিব পাৰে গ্ৰ'থ প্ৰমোটাৰ, সেইটো ছাইডত দেখুওৱা হৈছে, এইটো দুটাৰ এটা দিলেই হ'ল গ্ৰ'থ প্ৰমোটাৰ। দুপৰীয়া লিভাৰ টনিক দিয়ক আৰু ৰাতি এদিন মাল্টিভিটামিন আৰু এদিন কেলছিয়াম দিয়ক। এইটো প্ৰক্ৰিয়া এসপ্তাহমানলৈকে চলাই থাকক। মাজত আকৌ এসপ্তাহ দিয়াৰ পিছত মাজত এদিন বা 2 দিন নৰ্মেল পানী দিয়ক। আকৌ এইটো প্ৰক্ৰিয়া আকৌ নেক্সট পৰৱৰ্তী সময়লৈকে যিমান দিন থাকে বিক্ৰী কৰাৰ আগলৈকে চলি থাকিব এইটো প্ৰক্ৰিয়া। আৰু এটা কথা গাইজ, যেতিয়া আপোনালোকে পানী দিব, পানীৰ পাত্ৰটো ভালকৈ পৰিষ্কাৰ কৰি ল'ব। এটা মেডিচিন দিয়াৰ পিছত সেই মেডিচিনৰ প্ৰভাৱ যাতে আৰু এটা মেডিচিনত নাথাকে, সেইটো কাৰণে পাত্ৰটো ভালকৈ পৰিষ্কাৰ কৰি ল'ব। আপুনি আপোনাৰ মুৰ্গীক কিমান দিন মেডিচিন খুৱাব সেইটো নিৰ্ভৰ কৰে আপুনি কিমান দিন পিছত বিক্ৰী কৰিব। যদি মুৰ্গী বিক্ৰীৰ কাৰণে মেডিচিন খুৱাই আছে তেতিয়াহ'লে বিক্ৰী কৰাৰ আগলৈকে মেডিচিন খুৱাই থাকক। আৰু যদি মুৰ্গী কণী পাৰিবৰ কাৰণে পুহি আছে তেতিয়াহ'লে ইমান দিন মেডিচিন খুৱাব নালাগে। তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ কাৰণে।